মোৰ পিছফালে আপোনালোকে দেখা পাইছে মেইন গেটখন বুলিয়ে কৈছোঁ মেইন গেটখন পিছফালে আছে মই এতিয়া আপোনালোকক সুন্দৰভাৱে দেখুৱাই দিম কিমান লাখ লাখ ইয়াত উপস্থিত হৈছেহি কাৰণ ৰাস্তা ভিৰ দেখিলে আপোনালোকে গম পাব মই এতিয়া বেক স্ক্ৰীণত দেখুৱাই আছোঁ আপোনালোকে দেখা পাইছে ইয়াত লাখ লাখ ভকত সমাগম কেনেদৰে হৈছে পোনপ্ৰথমে আমাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি উপস্থিত হৈছোঁহি যোৰহাটৰ মহখুলিত 96 সংখ্যক যি শংকৰ সংঘৰ অধিৱেশন আমি তাত উপস্থিত হৈছোঁহি আৰু ইয়াৰ পৰিৱেশ আপোনালোকৰ ওচৰত দেখুৱাবলৈ আমি সক্ষম হৈছোঁ আপোনালোকে সম্পূৰ্ণ চাওক ভিডিঅ'টো নিশ্চয় ভাল লাগিব লক্ষ লক্ষ ভকতৰ সমাগম ঘটিছে আৰু ইয়াৰ পৰিৱেশ কেনেকুৱা ভক্তি ভাৱ কেনেকুৱা আপোনালোকে সবিশেষ গম পাব চাই থাকক নিশ্চয় ভাল পাব অনুষ্ঠানৰ সভাপতিত্ব কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপজনা তেখেত অকণমান বাহিৰত গৈছে আমাৰ উপ পদাধিকাৰ বাপজনা আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ সত্যধৰ সোণোৱাল ডাঙৰীয়া আমাৰ সাহস হৈ এই পুণ্যভূমি ভাৰতবৰ্ষৰ পুণ্যভূমি অসমত জন্মগ্ৰহণ কৰি আমাক একশৰণ ধৰ্মৰ বাণীৰে এক ঈশ্বৰবাদক পৰম বিশ্বাসেৰে
ইয়াতে দিনৰ 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰা হৈছিল। মই ইয়াৰ পৰিৱেশটো অকণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ধৰ্মধ্বজা উত্তোলন কৰা হৈছে পুৱা 9 বজাত। সেইটো সময়ত মই আহি পোৱা নাছিলোঁ। ইয়াৰ ভিডিঅ' যিখিনি মই কালেক্ট কৰিব পাৰিছোঁ সেইখিনি মই আপোনালোকক দেখুৱাৰ পাছত ধৰ্মধ্বজাখিনি ইয়াৰ ভিডিঅ'সমূহ মই আপোনালোকক দেখুৱাম, কাৰণ মই এই ভিডিঅ'টো সম্পূৰ্ণ এটা ভিডিঅ'ত দিব নোৱাৰিম, পাৰ্টকৈ দেখুৱাম বুলি আগতে কৈছোঁ। সম্পূৰ্ণ দেখুৱাব নোৱাৰিম, বহুত দীঘলীয়া হ'ব, সেইবাবে পাৰ্টকৈ দেখুৱাব লাগিব। এতিয়া মই য'ত থিয় হৈ আছোঁ সেইটো হৈছে মূল মণ্ডপ। ইয়াত আজি যিসকল বিধায়ক আহিছিলে বা সাংসদ আহিছিলে তেওঁলোকে ইয়াতে আজি অনুষ্ঠান ভাগত তেওঁলোকে ইয়াত বক্তব্য ৰাখিছিলে। ভিডিঅ'বিলাক আপোনালোকে দেখা পালে। এইটো দেখিছে কিমান দীঘল। ইয়াত আপোনালোকে অনুমান কৰিব পাৰিব কিমান মানুহ একেলগে বহিব পাৰিব। বহুত মানুহ বহিব পাৰিব ইয়াত। একেবাৰে নাই বুলি ক'লেও 50,000টো বহিব পাৰিব। মোৰ অনুমান কৰিছোঁ বেছি হ'লেও কম নহয়, কাৰণ কিমান দীঘল আপোনালোকে দেখা পাইছে এই মণ্ডপটো। আৰু ওচৰৰ পৰা দেখুৱাটো আৰু বহুত দেৰি। আৰু ইয়াত স্ক্ৰীণ লগাই দিয়া আছে। স্ক্ৰীণত মানে যিসকলে দূৰৰ পৰা দেখি নাপায় স্ক্ৰীণতো চাব পাৰে। ইমান মানে সুবিধা কৰি দিছে। আৰু আপোনালোকক দেখুৱাই দিম এইবাৰ যোৰহাটত বিশেষকৈ বিশাল আয়োজন কৰা হৈছে। বহুত ডাঙৰ এৰিয়া এটা মানে ধুনীয়াকৈ কৰিছে, বহুত বিশাল। আৰু দোকান বজাৰ ইত্যাদি সকলোৰে সুবিধা হৈছে। সকলোৱে 2-1 পইচা ঘটিব পাৰিছে। ভাল লাগিছে পৰিৱেশটো। আৰু লাখ লাখ ভক্ত আজি ইয়াত আহি ভৰি পৰিছে। আজি তৃতীয় দিনৰ পৰিৱেশ অকণ আমি লাহেকৈ ওলাইছোঁ ভিৰটো কমক বুলি, কিন্তু ভিৰ যথেষ্টখিনি আছে জেগাত। আৰু সকলোখিনি দেখুওৱা সম্ভৱ নহয়। তথাপিও মই মূল গেটখনৰ ওচৰলৈ আকৌ এবাৰ গৈ আছোঁ। মই লগে ভিডিঅ' এটা কৰি আছোঁ মানে। নাখায় নাই মই তাকে ভাবি আছোঁ। বৰ্তমান আমি বাণিজ্য মেলা পাইছোঁহি। এতিয়া বাণিজ্য মেলাৰ ভিতৰলৈ আমি গৈ আছোঁ। তাত কি ক'ত আছে, কেনেকুৱা ধৰণৰ ওলাইছে প্ৰদৰ্শনী, তাকে আপোনালোকক দেখুৱাম। চাই থাকিব, ভাল লাগিব নিশ্চয়। বাণিজ্য মেলাৰ ভিতৰত চোৱা দেখিছে আপোনালোকে কেনেকুৱা ভিৰ, সাংঘাতিক ভিৰ পৰিছে। লাইনকৈ গৈ থাকিব দেই, লাইনকৈ গৈ থাকিব, লাইন কাটিব। বেছি স্পীড নাযাব, নহ'লে আমি হেৰাই যাম। দেখিছে পৰিৱেশটো দেখা পাইছে আপোনালোকে। লাহে বাণিজ্য মেলাৰ ভিতৰত গ্ৰন্থমেলা, বাণিজ্য মেলা, বিভিন্ন ধৰণৰ ইয়াত দোকানত কেনেকৈ সোমাব বাৰু নিজে চিন্তা কৰকচোন। সেইটোৱেইটো আমি ৰাইটত ৰ'ব, বেছি স্পীড গুচি নাযাব। আমাৰ বাপজনে বাদ্যযন্ত্ৰ ল'বলৈ আহিছে, তাকে তেওঁক পচন্দ কৰক। আগুৱাই আহক দোকানখনলৈ। কম নহয় আপোনালোকক ভিডিঅ'সমূহ পাৰ্টকৈ দেখুৱাব লাগিব, কাৰণ এটা ভিডিঅ' বনাব গ'লে বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে পাৰ্টকৈ দেখুৱাই যাম আৰু পাৰ্টকৈ আপোনালোকে চাব পাৰিব। গতিকে মই বাপকেইজনক ইতিমধ্যে লগ পালোঁ আহি পেলাই, আৰু মোৰ ভাল লাগিল, অকলশৰীয়া হৈ নাথাকিলোঁ। তেওঁলোকক আহি পালোঁ ইতিমধ্যে আৰু তেওঁলোকৰ লগতে আছোঁ। এতিয়া বাণিজ্য মেলাৰ ভিতৰত সোমাইছোঁ, বাকী চব আপোনালোকক দেখুৱাই যাম যত সম্ভৱ। আপোনালোকে চাই থাকিব, নিশ্চয় ভাল পাব।
নাই কৰা নাই বেল এটা কিনি চক্ৰবেহু দেখুৱাবলৈ আপোনালোকক লৈ আহিছোঁ চক্ৰবেহু ওচৰলৈ এতিয়া মানুহ ওলাব পাৰে নে নোৱাৰে ইয়াত সোমাই পেলাই ইয়াত চাই লওক চক্ৰবেহু ওলাব পাৰিছে নাই দিগদাৰ আছে অকলে হ'লে পাৰি এতিয়া ঢেৰ সোমাই গ'ল যে খেলি মেলি হৈ যায় গৈ পেলাই বাঁহৰ আইফেল টাৱাৰত আহি পাইছোঁ আমি বাঁহৰ আইফেল টাৱাৰ এইটো কি সুন্দৰভাৱে বনাইছে দেখা পাইছোঁ আপোনালোকে চাই লওক মজা লাগে মানে কিতাপৰ প্ৰতি মানুহৰ ধাউতিয়ে নাই ক'বলৈ সেইকাৰণে খালী খালী হৈ আছে চবফালে কিতাপ পঢ়াৰ সময় নাই মেইন কথা ডাঙৰ কথা সেইটো আৰু যিকেইজন আহিছে মানে ধৰ্মীয় কিতাপ গ্ৰন্থ নিবলৈ আহিছে আৰু বাকীবোৰ নাই এই মোবাইল নথকাৰ আগৰ চোৱাত কিন্তু ভাল আছিলে তেতিয়া চবেই কিনিছিলে সাধুৰ পৰা ইত্যাদি কৰি গোটেই চব পাই যায় সেইবাবে মানে আপোনালোকক বস্তু এটা দেখাবলৈ আনি আছোঁ এই পানীখিনিৰ মাজত এটা বৃহৎ বগলী আছে থিয় হৈ দেখি পাইছে এইটো হৈছে বগলী বৃহৎ বগলী দেখা পাইছে আপোনালোকে আৰু আছে নাও এখন আছে তাৰ পাছত আছে এইটো কিবা এটা আছে মই ধৰিব পৰা নাই বিশেষকৈ ইয়াৰ পৰা মাছেই হয়নে ঘৰিয়ালে হয় ধৰিব পৰা নাই মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সংগীত নাটক একাডেমীৰ সদস্য বিশ্বশিল্পী গৱেষক ডক্টৰ অনিল শইকীয়া বাপুৰ